ক'বলৈ লৈছোঁ প্ৰেমৰ কিছু বাস্তৱতা। মনৰ কল্পনাত এমুঠি চাউলকে দুয়োজনে ভগাই খাব পাৰি, কিন্তু দিঠকত যে পেটৰ ভোক অলপো সহ্য কৰিব নোৱাৰি। মনৰ হেঁপাহত ক'বলৈ ভাল, থাকিম তোমাৰ সতে সুখত, মৰিলেও ভোকত। বাস্তৱ জীৱনত সেই আশা ভাষা পৰি থাকে দুৱাৰ চুকত। সপোনৰ আকাশত তৰা দেখি প্ৰেমিকৰ ভগা চাইকেলখনৰ কেৰিয়াটো যায়, কিন্তু জীৱনৰ প্ৰতিযোগিতাৰ যুগত বাইকৰ পাছতহে সকলো দৌৰি যায়। ৰাতি সপোনৰ ভাৱনাত এটা বেকাৰ ল'ৰাহঁতেও জীৱন কটাব পাৰি, কিন্তু কঠোৰ বাস্তৱৰ সংঘৰ্ষত চাকৰিয়াল ল'ৰাহঁতেহে বিয়াত বহিব পাৰি। এয়েই হয়তো জীৱন, য'ত কল্পনা হাৰি যায়, বাস্তৱতা জিকি যায়। সেয়ে কওঁ, কল্পনা মধুৰ, বাস্তৱতা খুব গধুৰ।